Assalamualaikum, নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল মামনি আসামিজ ব্লগ। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো সুস্থ আছে, ভালে আছে। আজি এটা নিউ ব্লগ ভিডিঅ'লৈ সকলোৰে ওচৰত আহি গ'লোঁ। আজিৰ ভিডিঅ'টো হৈছে ঈদৰে আৰু তাৰমানে আজি কি বনাওঁ, ঈদৰ বাবে কি ৰেচিপি বনাম, কি লাগিব সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কি বনাওঁ, কি কৰোঁ সকলোবোৰ শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এই হৈছে চাউল, এইটো আলা চাউল, যিটো পিঠা বনাবৰ কাৰণে এইটো ৰেডি কৰি লৈছোঁ। এতিয়া গুড়ি কৰিম ইয়াত মিক্সিত, তো গুড়ি কৰি লওঁ, তাৰপিছত লগ পাইছোঁ। এতিয়া মই খুন্দিবলৈ লৈছোঁ, গুড়ি কৰিব লৈছোঁ আলা চাউলৰ গুড়িৰে বনোৱা হয় গুড় পিঠা, আৰু বনি চাউলৰ গুড়িৰে বনোৱা হয় নাৰিকল পিঠা। তো এতিয়া বনাবলৈ লৈছোঁ গুড় পিঠা। তো বনাব নহয়, খুন্দিব লৈছোঁ। তো খুন্দি লওঁ, খুন্দি উঠি তাৰপিছত নাৰিকলৰ পিঠা বনাম। তাৰপিছত গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া যাব ওলাইছোঁ বনি চাউলৰ গুড়ি কৰিবৰ কাৰণে ঢেঁকীত। এইটো বনি চাউলটো মিক্সিত নহয়, সেইটো কাৰণে ঢেঁকীত কৰিছোঁ। এতিয়া বনি চাউলৰ গুড়িটো খুন্দিম আৰু নাৰিকলৰ পিঠা বনাবৰ কাৰণে এতিয়া গৈ আছোঁ। এতিয়া গৈ পিনে দেখাইছোঁ। আৰু এইফালে এইখিনি এনেকুৱা সজোৱা হৈছে, ঈদৰ কাৰণে 2 দিন আছে, সেইটো কাৰণে এনেকুৱা সজোৱা হৈছে। এইফালে আমি আহিলোঁ আৰু এইফালে আমি খুন্দি আছোঁ বনি চাউলৰ গুড়ি কৰি আছোঁ আৰু ঢেঁকীত। আৰু মই ঢেঁকী দিছোঁ, বৌ চালিছে, দুয়োটাই লগ হৈ পেলাই বনি চাউলৰ গুড়িটো খুন্দিলোঁ একেলগে। এতিয়া মোৰ এইখিনি গুড়ি কৰা হৈ গ'ল, এইখিনি গুড়ি কৰিলোঁ। আৰু এতিয়া আৰু কিবা কিবি কৰিব লাগিব, তো গোটেইখিনি কৰোঁ। তো আপোনালোককো দেখুৱাই যাম গোটেইখিনি। এতিয়া এইখিনি গুড়ি কৰিলোঁ পূৰা। এতিয়া মিঠাইটো যোনটো মিঠাই থাকে ন পিঠাৰ কাৰণে, এই মিঠাইটো এতিয়া উতলাব লাগিব। মিঠাটো উতলাওঁ, তাৰপিছত পিঠা বনাম আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। তো বলক। মিঠাই লৈছোঁ উতলাবৰ কাৰণে, গুড় পিঠা বনাবৰ কাৰণে মিঠাই লৈছোঁ। এতিয়া মিঠাইখিনি ইয়াত দিম, আৰু এইটো যেতিয়া হেৰি হৈ যাব, পানীৰ লগত মিলি যাব, তেতিয়া পিঠা বনাব ভাল হ'ব। এইফালে এতিয়া মিঠাইখিনি পগাই লৈছোঁ, মেল্ট কৰি লৈছোঁ। আৰু এইফালে এইখিনি মিক্স কৰি লৈছোঁ। ইয়াত দিয়া হৈছে চাউলৰ গুড়ি আৰু গুড় মিঠাই মিক্স কৰি লোৱা হৈছে। আৰু মই পিঠা বনাবলৈ আৰম্ভ কৰিলোঁৱে। ফাৰ্ষ্ট টাইম এটা বনাই চালোঁ, তাৰপিছত আকৌ বনাই পিনে আপোনালোকক দেখাইছোঁ আৰু ভাল হৈছে কি নাই। আৰু বনাবলৈ ধৰিছোঁ এতিয়া, কেনেকুৱা হয় চাওঁ বাৰু। ফাৰ্ষ্ট টাইম বনালোঁ পিঠা হাজবেণ্ডৰ ঘৰত, প্ৰথম ঈদ আৰু প্ৰথমবাৰ বনালোঁ পিঠা।
তো গাইজ এতিয়া বনাইছোঁ পিঠা আৰু আপোনালোকক গোটেইখিনি দেখুৱালে আগত মই বনাবলৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া বনাইছোঁ এতিয়া পিঠাখিনি আৰু পিঠাখিনি বনাই আৰু কিবা কিবি বনাব লাগিব তাৰপিছত আৰু আছে বহুত কিবা কিবি বনাব আছে বনাম আৰু গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো চাই যাব ভিডিঅ'টো একদম শেষলৈকে আৰু গুৰ পিঠা বনোৱা আমাৰ হৈ গ'ল গোটেইখিনি বনালোঁ আৰু এইফালে ভাজা হৈছে ক্ষীৰ এতিয়া নাৰিকলৰ পিঠাৰ বাবে ক্ষীৰ ভাজা হৈছে সেইখিনি ভাজা হ'ব এতিয়া অলপ বাকী আৰু এইখিনি ভাজা হ'লে আৰু কিবা কিবি কাম আছে আৰু এইফালে এতিয়া বনোৱা হৈছে পিঠা নাৰিকলৰ পিঠা এতিয়া এইখিনি বনোৱা হ'ল আৰু এইফালে বনোৱা হৈছে পিঠা এইবিলাক বজাৰ এইবিলাক মছলা এই কাজু পাপৰ গোটেই এইবিলাক হৈছে ঈদৰ বজাৰ আৰু এইফালে হাজবেণ্ডে লৈ আহিলে ঈদৰ বজাৰ যিখিনি লাগে গোটেইখিনি আৰু এইফালে আমি বনাব ৰেডি কৰিছোঁ এতিয়া নিমকি এইফালে নিমকি মাৰা হৈছে আৰু এইফালে নিমকি কাটিও ল'লোঁ নিমকিখিনি বনাই লওঁ এইফালে বনাই আছোঁ নিমকি আৰু মোৰ সৰু ভতিজী বনাইছে ভিডিঅ' চাই যাব আৰু ভিডিঅ'টো নিমকিখিনি বনাই লওঁ আৰু আমি সকলোৱে ব্যস্ত হৈ আছোঁ পিঠা বনোৱাত আৰু ৰিজুৱানে টিভি চোৱাত ব্যস্ত তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আজি ঘৰত কি কৰিলোঁ কি ৰেচিপি বনালোঁ ঈদৰ বাবে গোটেইখিনি দেখুৱালোঁ তো কালিও কি কৰিম গোটেইখিনি দেখুৱাম তো আজি ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি অলটো ক্লিক কৰি দিব আৰু এইফালে আমাৰ সৰু মাজনী মোৰ মাজনী কি মৰম লগাকৈ চাই আছে দেই একদম তো এতিয়া গাইজ ভিডিঅ'টো ইয়াতে সামৰোঁ বাই বাই গাইজ